Hi friends, more Paresh blogs status লৈ আপোনাক নতুনকৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ মই এই চেনেলটোত ব্লগছ আৰু লগতে ষ্টেটাছ আপলোড কৰিম। তাৰ কাৰণে মোৰ নামটো পৰেশ ব্লগছ ষ্টেটাছ বুলি নাম দিছোঁ। মানে চাব আপোনালোকে ব্লগবিলাক কিমান পাৰোঁ মই চেষ্টা কৰিম বনাবলৈ, আৰু লগতে ষ্টেটাছ বনাবলৈ চেষ্টা কৰিম, মানে যিমান পাৰোঁ ভালকৈ কিমান পাৰোঁ চাই যাওক। আৰু যিটো মোৰ এইটো নতুন চেনেল হয়, তাৰ কাৰণে মই ইমান ভালকৈ যিহেতু প্ৰথম আৰু ইমান ভালকৈ নাজানো কৰিবলৈ। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব বটানটো টিপিবলৈ নাপাহৰিব। লগতে তাৰ আছতে যেতিয়া ছাবস্ক্ৰাইব বটনটো যেতিয়া টিপিব তাৰ লগতে এটা বেল আইকন পাব, সেই বেল আইকনটো টিপি দিব। ফ্ৰেণ্ডছ মই অলপমান ব্লগছ এটা বনাইছোঁ, ইমান এটা ভাল হোৱা নাই, তথাপিও চাব আপোনালোকে। যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে কমেণ্ট কৰিব কেনেকুৱা পায়, আৰু কি ক'ম, আহক ভিডিঅ'টো চাওঁ, আহক কেনেকুৱা পায়। ভিডিঅ'টো চাওকচোন কেনেকুৱা লাগে।
চবেই বৰ্তমান এতিয়া খোৱাত ব্যস্ত হৈ আছে ময়ো বৰ্তমান খাই আছোঁ তই হাই হাই জিন্তু হাই হাই তুফান হাই নাই নাচাই তাৰমানে ই হাই 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 পৰেশ বঢ়িয়া আবৰি হাই হাই খাই আছোঁ বৰ্তমান বাই আজি বেলেগ একো নাই চাওমিন খাই আছোঁ জাষ্ট যিটো বেছি খা একদম খাই লওঁ কি মজা লাগে খাই আছোঁ চাই থাকোঁ কি খাম আৰু জিনটো অকণমান বেছিকৈ খাই আছা ইমান খাব নালাগে নহয় বাপৰে খা বিন্দাছ খাই থাক ৰ মই খাই লওঁ নেকি খাওক বেছ চবে চাওমিন খোৱাত ব্যস্ত দেই খোৱা বিন্দাছ খাই ল বাই